Friends, welcome back to our YouTube channel North Guwahati. Friends, আজি ফাইনালি এটো আহি গ'ল তো আপোনালোকে তো বুজি পাইছে চাগে কি হয় এটো Google Adsense ৰ এড্ৰেছ ভেৰিফিকেশন পিন এটো মুম্বাইৰ পৰা আহে মুম্বাইৰ পৰা আপোনাৰ এড্ৰেছ যোনটো এড্ৰেছ দিয়ে আপুনি পোষ্ট অফিস যোনটো দিয়ে সেই পোষ্ট অফিসলৈ আহি যায় এটো আপোনাৰ এমাহত আহি পায় আৰু কেতিয়াবা দেৰিও লাগি যায় 4 মাহৰ ভিতৰত যদি আপুনি এডসেন্স এড্ৰেছ ভেৰিফিকেশনটো কৰিব নোৱাৰে আপুনি তেনেহলে আপোনাৰ এডভাৰটাইজবোৰ বন্ধ কৰি দিব মানে আপোনাৰ পেমেন্ট ৰখি যাব তো মোৰ আজি আহি গ'ল এটো মোৰ এমাহ 1.5 মাহ লাগিছে এটো তাহলে আপোনাৰ Google Adsense খুলি থাকে তাৰপিছত ইফালে আপোনাৰ এড্ৰেছ থাকে তো বলক কি আছে চাও খুলি ইয়াতে পিন থাকে পিন নাম্বাৰ থাকে হেতু সাবমিট কৰিব লাগে তো চাও কি পিন নাম্বাৰ আছে ইয়াতে ভিতৰত এতিয়া প্ৰসেসখিনি কৰো বলক মোৰ লগত প্ৰসেসখিনি কৰো এতিয়া এড্ৰেছ ভেৰিফাই কৰিবৰ বাবে আপুনি আপোনাৰ Google Adsense একাউণ্টটো লগইন কৰিব লাগিব Google Chrome কৰিব পাৰে বা YouTube ব্ৰাউজাৰত কৰিব পাৰে আপুনি তো এনেকৈ মোৰ এটো লগইন কৰা আছে অলৰেডি সো ডাইৰেক্টলি আহি গৈছে এটো Google Adsense এনেকৈ আপোনাৰ Google Adsense টো আহি যাব তাৰ পিছত ওপৰত লিখা আছে আপোনাৰ মানে যেতিয়ালৈ আপুনি ভেৰিফাই নকৰে আপোনাৰ পেমেন্টটো ষ্টপ কৰা আছে নটিফিকেশন আহি থাকে যেতিয়ালৈ আপুনি ভেৰিফাই নকৰে ওপৰত তো তলত আছে এটো ভেৰিফাই অপচনটো ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ এটো পিন ইয়োৰ পিন বুলি আহিছে এটো আপোনাৰ যোনটো আপোনাৰ লেটাৰখনত যোনটো আহিছে পিন কেটা নাম্বাৰ কেটা এই 6 ডিজিট পিনটো ইয়াতে এন্টাৰ কৰিব লাগিব এটো যোনটো আপোনাৰ পোষ্ট আহিছে আপোনাৰ এইটো পিন কেটা ইয়াতে এন্টাৰ কৰিব লাগিব এই এন্টাৰ কৰিলো কৰি কিনে তলত এই সাবমিটটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ এই প্ৰসেস আপোনাৰ your billing address has been verified successfully pin correct এইটো হৈ গৈছে মোৰ কমপ্লিট হৈ গ'ল এতিয়া লগ আউট কৰি কিনে আকৌ এবাৰ লগইন কৰি দিছো এতিয়া ওপৰত সেই আপোনাৰ নটিফিকেশনটো এতিয়া নোহোৱা হৈ যাব যেহেতু মই পিন ভেৰিফাই কৰি দিলো তো সেইখিনি